যোৱাকালি আছিলে 20 তাৰিখ আৰু মই যোৱাকালি আহিলোঁ গুৱাহাটী। যিহেতু মই গুৱাহাটী পালোহি, এওঁ মোক ল'লে আৰু এইখন বাছতে আহিছিলোঁ আৰু এতিয়া মোক আনিলে ৰেষ্টুৰেণ্ট এখনলৈ। যিহেতু বাছখন ৰখাইছিল যদিও খাবলৈ, মই খোৱা নাছিলোঁ। তেওঁতো কি জানো অৰ্ডাৰ দিলে, খালোঁ, পেট ভৰিল। এতিয়া গৈ আছোঁ উবাৰ অটো কৰি। তেওঁ পঠাই দিছে, তেওঁৰ এটা ইমাৰ্জেঞ্চি কাম আছে, চ' তেওঁ পিছত আহি থাকিব। এতিয়া হৈছে মৰ্ণিং আৰু আমি ৰেডি হৈ ওলাই গৈছোঁ। এতিয়া 11:30 বাজিছে। একচুৱেলি আমাৰ নিজৰে ঘৰৰ বিয়াখন আছে আৰু আমি গৈ আছোঁ দেউতাৰ জন্ম ঘৰখনলৈ। আৰু আমি এতিয়া ইয়াত মোৰ হাজবেণ্ড ফাৰ্ষ্ট টাইম। যিখিনি ভিডিঅ' কৰিবলৈকে পাৰিম সেইখিনি ভিডিঅ' কৰিম আৰু যেন ফোনটো ওলাই ভিডিঅ' কৰি থাকিবও ভাল নালাগে। আৰু আমি এতিয়া বহিছোঁ আইতাহঁতৰ ঘৰতে, ভিতৰত বহিছোঁ আৰু মায়ে আইতাহঁতক সেৱা কৰি লৈছে। যিহেতু আমাৰ মা ডাঙৰ বোৱাৰী হয় ঘৰখনৰ। আৰু বিহুৰ বতৰ, লাৰু পিঠা নহ'লে যেন চাহ কমপ্লিট হ'ব। আৰু এতিয়া খানা চানা খাই কইনাৰ লগত ফটো উঠিলোঁ। এয়া কইনা আৰু এয়া কইনাৰ দেউতাক, মোৰ খুৰা হয়। আৰু এইজন আৰু এজন খুৰা হয়, তেওঁ আমাৰ একদম নিজৰ। আমি আগতে গাঁৱত আহিলে কলহী নদীৰ ওচৰত এনেকৈ পথাৰতে আৰু ঘূৰিব ফুৰিব খেলিবলৈ আহোঁ আৰু তেওঁকো দেখাবলৈকে আহিছে। ঠাণ্ডা দিনত কিন্তু কলহী নদীখন একদম শুকাই যায়। কলহী নদীৰ ওচৰত বাৰু কাৰ কাৰ ঘৰ আছে মোক কমেণ্ট কৰিবচোন দেই। ছাগলী পোৱালি বাৰু কাৰ কাৰ ভাল লাগে। এতিয়া আমাৰ যাবলৈ সময় হৈছে। এতিয়া আমি আকৌ আহিলোঁ ৰভাতলিলৈ। এতিয়া বিচাৰিব লাগিব মাক। মায়ে যে ক'ত আটকি যায় নহয় গাঁৱত আহিলে। বিয়াৰ পিছত প্ৰথম নটি যোৱাইটো। এতিয়া আমি যাওঁ আৰু, কাৰণ তেওঁৰো এখন মিটিং আছে, টাইমততো যাই পাব লাগিবই। থাকিবনো কাৰ মন নাযায়, থাকিবতো মন যায়, কিন্তু উপায়তো নাই। আৰু গাঁৱতে লোকেল লাও পাই দাদা আৰু মায়ে উঠাই ল'লে। চ' আজিলৈ আহিছোঁ, বাই।